আপোনাৰ চেনেলত কোনো ধৰণৰ কমিউনিটি গাইডলাইন বা কপিৰাইট ষ্ট্ৰাইক আছে নাই এইটো চেক কৰাৰ বাবে প্ৰথমত যাব লাগিব আমি ক্ৰোম ব্ৰাউজাৰত যোৱাৰ পিছত ইয়াত টাইপ কৰিম youtube.com সাৰ্চ কৰাৰ পিছত এনেকা ধৰণৰ পেজ খোল খাব পিছত ইয়াত এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত ইয়াত এটা অপচন আছে ডেস্কটপ সাইট তো ইয়াত এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এনেকা ধৰণৰ পেজ খোল খাব পিছত ইয়াত এটা চুকত চাব পাৰে লোগো আছে তো ইয়াত লোগোত এবাৰ ক্লিক কৰিব লোগোত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰে ফাৰ্স্ট অপচনত আছে ইউৰ চেনেল তো ইয়াত এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এনেকা ধৰণৰ পেজ খোল খাব ইয়াত ইউটিউব ষ্টুডিওত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত ইয়াত এটা অপচন আছে চাব পাৰে সেটিং অপচন তো ইয়াত ক্লিক কৰিব এবাৰ ইয়াত ক্লিক কৰাৰ পিছত এনেকা ধৰণৰ পেজ খোল খাব পিছত ইয়াত সেকেন্ড অপচনত আছে চেনেল তো চেনেলত এবাৰ ক্লিক কৰিব চেনেলত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰে ফৰ অপচনত ইয়াত ফ্ৰেজাৰ এলিজিবিলিটি তো ইয়াত এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত তলত যাব তলত যোৱাৰ পিছত ইয়াত এটা অপচন আছে মই জুম কৰি দেখাই দিছো ৰব ইয়াত চাব পাৰে ষ্টেটাস এণ্ড ফ্ৰেজাৰ্স তো ইয়াত এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰে ষ্টেটাস এণ্ড ফ্ৰেজাৰ আসামিজ টেগ ইয়াত ভেৰিফাইড হৈছে আপোনাৰ চেনেল যদি ভেৰিফাই হয় তো ইয়াত ভেৰিফাইড বুলি লিখা থাকিব ইয়াত চাব পাৰে চেনেল ভায়োলেশন ইয়াত চাব পাৰে 0 of 3 কপিৰাইট ষ্ট্ৰাইক মানে আপোনাৰ চেনেলত কোনো ধৰণৰ এটাও মানে মোৰ চেনেলত এটাও কপিৰাইট ষ্ট্ৰাইক নাই যদি কপিৰাইট ষ্ট্ৰাইক এটা থাকে তেতিয়াহলে এই 0ৰ ঠাইত 1 লিখা থাকিব আৰু যদি দুটা কপিৰাইট ষ্ট্ৰাইক থাকে তো ইয়াত 2 লিখা থাকিব আৰু যদি তিনিটা থাকে তো আপোনাৰ চেনেলটো অটোমেটিকলি মানে ইউটিউবৰ পৰা আপোনাৰ চেনেল বেন কৰা হ'ব তো ইয়াতো চাব পাৰে কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আছে কিমানটা ইয়াত চাব পাৰে আপোনালোকক 0 শো হৈ আছে যেহেতু মোৰ চেনেলত কোনো ধৰণৰ কমিউনিটি গাইডলাইন নাই যদি আপোনালোকৰ চেনেলত যিকোনো এটা বা দুটা থাকে কমিউনিটি গাইডলাইন যদি এটা থাকে তেতিয়াহলে 0ৰ ওচৰত 1 লিখা থাকিব আৰু যদি দুটা কমিউনিটি গাইডলাইন থাকে তেতিয়াহলে আপোনাৰ ইয়াত 0ৰ ঠাইত 2 লিখা থাকিব